বাপ সদৰলৈ যোৱাৰ পাছত মোৰ মনটোত উৎসাহ নোহোৱা হ'ল। সৰুৰ লগত পাদৰি পৰুৱা, সোণ পৰুৱা, চোতাল বাঘ ধৰি ৰং ৰহইচ কৰা মোৰ মনটো সি যোৱাৰ পাছত বাঁহ খৰি ৰঙঠা চেঁচা পৰা দি চেঁচা পৰি আহিল। তাকে দেখি বৌতীয়ে এদিন সুধিলে, তোৰ কি হৈছে মাজু বাপ? গা মোৰ বেয়া নেকি? নহয় বৌতী, গা মোৰ ঠিকেই আছে, মই লাহেকৈ উত্তৰটো দিলোঁ। তেতিয়াহ'লে তই এনেকৈ আছ কিয়? আচলতে মই কিয় এনেকৈ আছোঁ বৌতীয়ে নুবুজা নহয়। নুবুজিব কিয়? বৌতীকো দেউতাই সোধা শুনিছোঁ। হয়নে বৰ বাপৰ মাক? তই একেবাৰে জলকা লাগি আছ যে, কি হৈছে? দেউতায়ো কথাটো নুবুজা নহয়। তথাপি মুখ ফুটাই কোনেও কাকো একো নকয়। এদিন গধূলি ভাত খাই থাকোঁতে ভাতৰ পাততে দেউতাই ক'লে, সৰু বাপক পঢ়িবলৈ পঠোৱাৰ পাছৰ পৰা মোৰ মনটোত এটা কথাই লগ নেৰা হৈছে। তাক যে পঢ়িবলৈ পঠালোঁ, ইহঁত হালক নপঢ়ালোঁ কিয়? আগলৈ ইহঁতে মোক দুখিব, বোলে দেউতাৰ সৰু পুতেকহে পুতেক, আমি পুতেক নহয়েই। এইবোৰ ভাবি চিন্তিয়েই মই গিৰিধৰ পণ্ডিতক কৈছিলোঁ, বোলো পণ্ডিত, তুমি মোক জোৰ নকৰিবা। ল'ৰাটো বাহিৰত গৈ আছেগৈ, এই গধূলিখন তাৰ চৰ্চা কৰিছে কিয়? ভাত পানী খাবৰ সময়ত সি চৰচৰণি খাব। বৌতীয়ে দেউতাৰ মেলাহী বাতিটোত ভেউ মাছৰ মূৰটোৱে কচু শাকৰ জালুকীয়া জোলকণ বাতিটোৰ পৰা বাকি দি ক'লে, মৌ দৰিকণা আৰু মোৱা মাছ পাতত দিয়া মাছকেইটামান মোৰ কাঁহীৰ দাঁতিত দি সুধিলে, তোক ভাত এগঢ়া দিওঁ নেকি? মই মূৰ জোকাৰি নালাগে বুলি শেষ ভাত গৰাহ পাতত দিয়া মাছকেইটাৰে মুখত ভৰালোঁ। তোৰ হ'ল যদি উঠ, মুখ ধুবলৈ যা, দেউতাই ক'লে। মই ঘটিটো লৈ পীৰাখনৰ পৰা উঠিলোঁ। তাকে দেখি বৌতীয়ে ক'লে, হেৰ' আইজনী, ককায়েৰক চাকিটো দেখুৱাগৈ যা। বৌতীৰ লগত ভাত খাবলৈ ৰৈ থকা আইজনীয়ে পাভতিৰ কাষৰ খুটাটোতে আউজি কলমটিয়াই আছিল। বৌতীৰ মাতত খপজপাই উঠি টিপ চাকিটো লৈ তাই ওলাই আহে মানে মই পিছ চোতাল পালোহি। দুৱাৰ মুখৰ পৰাই চাকিটো দেখুৱাই আইজনীয়ে ক'লে, সিফালে ডালিমজোপাৰ ফালে নাযাবি, অথনি কাউৰীজনীয়ে আনি কিবা বেয়া বস্তু পেলাইছেহি। মোৰ মুখ ধোৱা হলত আইজনীক ভিতৰলৈ যাবলৈ কৈ দেউতাইনো কি কয় পাকঘৰৰ পিৰালিটোৰ পৰা আন্ধাৰে মুন্ধাৰে ৰৈ কাণ উনাই থাকিলোঁ। দেউতাই ক'লে, ইহঁত দুটাক খেতি বাতি আদি হাতৰ কামৰ বিদ্যাতে পাকৈত কৰি তুলিব লাগিব। সেয়ে বৰবাপৰ লগতে মাজুকো কোকিলামুখৰ চাপৰিত ৰখাৰ কথা ভাবিছোঁ। কথাটো তোৰো কাণ চোৱাইছোঁ, তই বা কেনে দেখ? দেউতাৰ কথা শুনি বৌতী অবাক। আগতে দেউতাই এইবোৰ কথা বৌতীক কোনোদিনেই নুসুধে, আজিনো কি হাইঠা মাটিত পৰিল? বৌতীয়ে ভাবিলে, আপুনি ভাল বুলি ভাবিছে যেতিয়া তাকে কৰক। বৌতীয়ে নিস্তেজভাৱে উত্তৰ দিলে। কথা আৰু আগ নেবাঢ়িল। বেৰৰ জলঙাৰে জুমি চাই দেখিলোঁ দেউতাই বৰ ঘটিটোৰ পৰা পানী এবাটি বাকি কুট কুটকৈ পি খাইছে। মই সাউৎ কৰে ভিতৰ সোমাই আহিলোঁ। জুহালৰ কাষত নুমুৱাই থোৱা চাকিটোৰ এঙেৰুৱাকেইটা গুচাই মজিয়াৰ গছাৰ ওপৰৰ পৰা জ্বলি থকা চাকিটো জ্বলাই লৈ আইজনীয়ে দেউতাক মুখ ধুবলৈ চাকি দেখুৱালে। বৌতীয়ে দেউতাৰ কাঁহীখনত নিজলৈ ভাত উলিয়াই আইজনীলৈ পাণ ধোৱাখনত ভাত বাঢ়ি আনিলে। একে হাতে নিশনিৰ চৰিয়াটো চৰুৰ ওচৰলৈ একাষৰীয়াকৈ থৈ আঁখালৰ আগখন সামৰি তেওঁ ভাতৰ মজিয়াত বহিল। সেই গোটেই ৰাতিটো মোৰ ভালকৈ টোপনি নাহিল। চিলমিলকৈ টোপনি আহিলেই কিবা কিবিখন সপোনবোৰ দেখোঁ। ওৰে ৰাতিটো বিচনাখনৰ বাগৰ সলাওঁতেই গ'ল। ঘনাই বাগৰ সলাই থকা বাবে বৌতীয়ে দুবাৰমান সুধিছিল, তোৰ টোপনি অহা নাই নেকি? বৰ খচমচাই আছ দেখোন। মই কোনো উত্তৰ নিদি টোপনিৰ ভাও ধৰি শুই থাকিলোঁ। এদিন দেউতাৰ কথামতেই মই কোকিলামুখৰ বৰ চাপৰি পালোহি। ককাইদেৱে মই অহাৰ বাবে বৰ ভাল পালে। মই চাপৰিলৈ আহিম বুলি সি আগতেই বতৰা পাইছিল। দেউতাই মোক থৈ উভতি অহাৰ পৰত চাপৰিত থকা ফেডুৱা ককাইটিক ক'লে, বুজিছ ফেডুৱা, বৰ বাপৰ লগতে মাজুকো আনি তোৰ হাতত দিলোঁ। ঘৰত থাকি ধিটিঙালি কৰি থকাতকৈ তোৰ ওচৰত থাকিলে মই নিশ্চিন্তে থাকিব পাৰিম।
খেতি বাতিৰ কাম শিকাই ইহঁতহালক নিজৰ ভৰিত থিয় হ'ব পৰাকৈ মানুহ কৰি গঢ়িব লাগিব। তোৰ শাক বচন নুশুনি উভতি বলে হালোৱা এচাৰিৰে শাসন কৰাৰ একটি আৰু আজিৰ পৰা তোক দিলোঁ। এই বুলি কৈ ফেদুৱা ককাইটিয়ে বান্ধি দিয়া মাহ আলুৰ টোপোলা লৈ দীঘল দীঘলকৈ খোজেৰে দেউতাই ঘৰলৈ বাট বুলিলে। ঘৰত বৌতি আৰু আইজনী অকলে আছে। তাতে কলি চেউৰীজনীও জগু জগু হৈ আছে। ঘৰত কাম কৰা মধুটোও নাই। আইকণ বাইদেউৰ ঘৰলৈ যোৱা এসপ্তাহ হ'ল, অহাই নাই। দেহেশ্বৰ থকা নথকা একে কথা। তাক খটিয়াই নাথাকিলে একো কাম নহয়। দেউতা ওলোৱনিখনৰ আঁৰ নোহোৱালৈকে আমি চাই থাকিলোঁ। আমাক তাতে এৰি ফেদুৱা ককায়ে ক'লে, তহঁত কেনিও ওলাই নাযাবি, ই মাজু দুখে ভাগৰে আহিছে, বহাতে সোমাই থাকগৈ। মই ঘাটৰ ফালে ওলাই যাওঁ, মাছ পুঠি কি পাওঁ এটা লৈ আহোঁগৈ। ফেদুৱা ককায়ে ঘাটৰ ফালে খোজ পোনালে। আমি সৰুৰে পৰা ফেদুৱা ককাইক পাই আহিছোঁ। দেউতাই কৈছিল, ককাই বোলে গামোচা পিন্ধিবলৈ লোৱাৰে পৰা আমাৰ ঘৰত আছে। বিয়া বাৰু নকৰালে। আমাৰ ঘৰখনৰ বাহিৰে নিজাকৈ ককাইৰ বেলেগ ভেটি এটা নাই। দেউতাই ভেটি এটা দি ঘৰ সংসাৰ কৰি দিয়াৰ কথা ভাবিছিল, কিন্তু ককায়ে সেইবোৰ জঞ্জালত সোমাবলৈ সমূলি মন নকৰিলে। দেউতাৰ সমান বয়সৰ লাই লেঠীয়া এই মানুহজনে আমাৰ চাপৰিৰ মাটিতে খামুচি ধৰি ভঁৰাল ভৰাইছে। যোৱা বছৰ সৰিয়হত ভাল দৰ পাইছোঁ। এইবাৰ মাটিমাহ নিসিঁচি মাহৰ তলিত সৰিয়হকে সিঁচিম। দেউতাই সেই কথাত আপত্তি কৰিব নোৱাৰে, নকৰে। ককায়ে যদি কয় এইবাৰ তলিতে মহাজনক আলুখিনি নেবেচি গৰুৰ গাড়ী আনি সদৰতে বেচিমগৈ, দেউতাই তাত হকা বাধা নকৰে। সেইজন পিতৃতুল্য ফেদুৱা ককাইৰ লগতে বৰ চাপৰিত ককাইদেউ আৰু মই দিন কটাবলৈ ধৰিলোঁ। মাজতে দুবাৰ ঘৰলৈ আহোঁতে সৰু চাপৰিত থাকি গ'লহি। সদৰত থাকি পঢ়া ল'ৰা। প্ৰথমতে চাপৰিত বহাগৰত থাকিবলৈ অসুবিধা পাব বুলি ভাবিছিলোঁ, কিন্তু তাৰ মন সেই গিৰিধৰ পণ্ডিতৰ পাঠশালাত থকাৰ দৰেই একেই আছে। ফেদুৱা ককাইৰ লগত থাকি থাকি মই চাপৰিৰ আও ভাও পোৱা হ'লোঁ। লক্ষণৰ খুটিত গাখীৰ এঘটৰ কথা কৈ আহিছোঁ বুলি ক'লে মই সাউৎকৰে গৈ লৈ আনিব পৰা হ'লোঁ। নিতেশ্বৰৰ ঘাট জালত পৰা খৰীয়া মাছ এটা আমালৈ থৈ দিছে বুলি বতৰা পালেই দৌৰি গৈ মাছটো দে বুলি ক'ব পৰা হ'লোঁ। টুলুঙা নাও এখনেৰে ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ হোৱা দেখি মোৰ ভয় নলগা হ'ল। নৈখনৰ সিটো পাৰে ৰিণিকি দেখা কহুৱা, বিৰিণা, ঝাওবনৰ গছবোৰ দেখি সেইটো কি চাপৰি বুলি মই কাকো নুসুধাকৈ এতিয়া ক'ব পৰা হ'লোঁ। খেৰণিত থকা ওলোৱা গুমলৈকে মোৰ এতিয়া ভয়বিধ নোহোৱা হ'ল। ওলোৱনি ঝাও গছৰ মাজত ৰাতি ফেউৰাই চিঞৰিলে মেচিদাখন হাতৰ মুঠিত টানকৈ খামুচি ধৰি মই সাহস গোটাব পৰা হ'লোঁ। কেতিয়া সৰিয়হৰ তলিত বন নিৰাব লাগে, কেতিয়া আলুৰ ভেটিত মাটি চপাব লাগে, কেতিয়া জিকা, ভেন্দি, তিয়হৰ গুটি দিব লাগে, ৰঙালাওৰ তলিত একেলগে কি ফচল লগাব পাৰি, এইবিলাক ফেদুৱা ককায়ে মোক শিকাব নলগা হ'ল। গিৰিধৰ পণ্ডিতে সৰু বাপৰ কথা শলাগাৰ দৰে মোৰ কামবোৰো অভিজ্ঞ লোকৰ দৰে হোৱা বুলি শলাগ লৈ ককায়ে এদিন দেউতাক ক'লে, ই কঠীয়াহে বুটীয়া, জেঠৰে খচ। দিন আগুৱাই গ'ল। ব্ৰহ্মপুত্ৰৰ কেইবাটাও ভদিয়া বানে চাপৰিত পলস পেলাই মাটিখিনি সাৰুৱা কৰি তুলিলে। হু-হুৱনি শব্দ কৰি ফেনে ফুটুকাৰে বৈ অহা বাৰিষাৰ বৰনৈখন দেখি প্ৰথমবাৰ মই ভয়তে পেপুৱা লাগিছিলোঁ। এতিয়া টুলুঙা নাৱত উঠি বৰআলিত আশ্ৰয় লৈ থকা ৰাইজৰ খবৰ কৰিব পৰাকৈ মোৰ মনলৈ সাহস আহিল। এদিন চাপৰিলৈ আহি দেউতাই ককাইক ক'লেহি, বুজিছ ফেদুৱা, বৰ বাপৰ সংসাৰখন পাতি দিয়াৰ কথা ভাবিছোঁ। তই কেনে দেখ? তাৰ সমান বয়সত মই ল'ৰাৰ বাপেকি হৈছিলোঁ। এইটো কিবা সুধিব লগা কথানে? ককায়ে মন্তব্য কৰিলে, এইটো ময়েই উলিয়াম বুলি ভাবিছিলোঁ। বতৰৰ কঠীয়া বতৰত সিঁচিব লাগে, তাকে নকৰি 12 খৰত সিঁচিলে জানো ভাল? পিছে চাহ ছোৱালী ক'ৰবাত চকুত পৰিছে জানো? দিওঁতে তেনেকৈ ক'তো চকু দিয়া নাই।
কেইবাঘৰো মানুহে আহি ধৰিছেহি। সিদিনা মোমায়েকেও বায়েকৰ আগত এঘৰৰ কথা কৈ গৈছেহি। কোনফালৰ বা ৰংদৈৰ খাটপৰাৰ আগৰ সেই পকামূৰাৰ ফালৰ মানুহ। উৰাজাহাজৰ বাবে ফিল্ডখন বহুতে মাটি বাৰী গ'ল। নতুনকৈ মাটি ভেটি লৈ ৰংদৈলৈ উঠি আহিল। জেগাওটোৰ ভিতৰুৱাল নহয়, নিমাতীৰ ৰাস্তাৰ গোধা দলঙৰ পৰা বোলে দেখি থাকি। মোমায়েকে মানুহ ঘৰৰ বৰ যশ গুণ বখানিছে। ছোৱালীও বোলে বোৱাই কটাই ঘৰ ধৰাৰ লায়কৰ। দেখাই শুনায়ো চকুত লগা। দেখা শুনাতকৈ আমাক কাম বন জনা ঘৰ ধৰা ছোৱালী এজনীহে লাগে। এই বুলি ককায়ে ফকৰা জুৰিলে। মাটি কিনিবা চিতা বান্ধনি, গৰু কিনিবা গাই, ছোৱালী আনিবা এলাই জাবৰি, ঘৰ ৰাখিব তাই। হওঁতে তই ঠিকেই কৈছ ফেদুৱা। কিন্তু এলাই জাবৰি এজনী আনি ঘৰ সোমোৱালেহি ইহঁতে পোনেই মোক ক'ব বোলে সংসাৰত আৰু ছোৱালী নাছিল নে? পিছে বৰকৈ বাচি বিচাৰি অপেশ্বৰী এজনী আনি ঘৰ সোমোৱাৰ ছমাহ নৌ হওঁতেই মূৰে কপালে হাত দিব লগা অৱস্থা নহ'লেই ৰক্ষা। বোলে কি কাম কৰিলোঁ? দিলোঁ লাও, বগাল পুৰৈ, লাগিল কোৱা ভাতৰি, কাউৰীৰ বাহত কুলিয়ে পাৰিলে কণী, জগিল চুঙা বান্দুলি। ফেদুৱা ককাইৰ ফকৰা শুনি দেউতাৰ মুখত সন্তোষৰ হাঁহি বিৰিঙি উঠিল। তই বৰ উচিত কথা কৈছ ফেদুৱা, দেউতাই ক'লে। চাই চিতি ছোৱালী এজনী বোৱাৰী কৰি অনাটো অলপ টান কাম নহয়। ভাল হ'লে ভালেই, নহ'লে তই কোৱাৰ দৰে মূৰে কপালে হাত দিব লাগিব। খন্তেক ৰৈ দেউতাই পুনৰ আৰম্ভ কৰিলে। পদ্মিনী প্ৰথমা নাৰী সবাতো উত্তম, দ্বিতীয়া চিত্ৰিণী নাৰী নহে অনুত্তম। শংখিনী অধমা নাৰী জানিবা তৃতীয়া, হস্তিনী অধমা চতুৰ্থে মানিয়া। এনে ভাবিয়েই আমি ছোৱালীত চকু দিব লাগিব, নহয় জানো ফেদুৱা? হয় হয়, এতিয়া চলিহাই ধৰা চকুত প্ৰথমৰ পৰা শেষলৈকে প্ৰভেদবোৰ ধৰা পৰিলেই ৰক্ষা। বাৰু সেইবোৰ যি হয় হ'ব। সি বৰবাপেও কপাল এখন লৈ আহিছে। তাৰ 4 আঙুলৰ কপালত বিধতাই যি লিখি পঠিয়াইছে সেয়া তই মই খণ্ডন কৰিব নোৱাৰোঁ। পুৰুষ হৈ উপজিছে যেতিয়া ক'ৰবাত জোৰা পাতি থোৱাও আছে। সেইমতেই হ'বগৈ। সেইবাবে এইবোৰ গাই বাই লাভ নাই। কথাৰ মূৰ সলাই দেউতাই ক'লে, বিয়া বুলিলে মিতিৰে কুটুমে গঞাই জ্ঞাতিয়ে কম খাৱৰীয়া বাঢ়েনে? সিবাৰ সেয়া আইকনৰ বিয়াতেই পাই থৈছোঁ নহয়। সোৱাগমণি ধানৰ বৰদুলিটোৰ এডুলি চাউল বিয়া বুলি ফাউকতে শেষ। এইবাৰ বেচা কিনাৰ আগতে ঘৰলৈ মাহ আলু আদিও বিয়াখনৰ জোখাৰে থ'ব লাগিব। ফেদুৱা ককাইৰ লগত ককাইদেউৰ বিয়াৰ বিষয়ে আলোচনা কৰি এটা সময়ত দেউতা ঘৰলৈ গ'ল। দেউতা যোৱাৰ পাছত পেঘেনিয়াই কথাবোৰ ককাইৰ পৰা উলিয়ালোঁ। ককাইদেউৰ বিয়াৰ কথা শুনি ৰঙতে মই তিনটিলিকি মাৰিলোঁ। ককাইদেউৰ আগত মই কথাটো উলিয়াই চালোঁ। সি কিবা গেৰুগেথু কৰিলে, হাত ভৰি আছাৰিলে। তাকে দেখি ককায়ে ক'লে, কি বাঘৰ আগত চাগে দেৱা দেৰিখন কৰিবলৈ আহিছ? ককাইৰ কথাত থুৰ থুৰ বাটি ককাইদেউ আঁতৰি গ'ল। দেউতা ৰৈ থকা মানুহ নহয়। যিমান কেইঘৰ মানুহৰ পৰা খবৰ আহিছিল আলেঙে খা খবৰ লৈ শেষত তেওঁ ছোৱালী ঠিক কৰিলে। পুথি মেলি পৰোহিতে ৰবি তাৰা চাই বহাগত বিয়াৰ দিন ঠিক কৰিলে। বিয়াৰ কথাটো দহদহীয়া কৰিয়ে দেউতাই ককাইক ঘৰলৈ মতাই নি ক'লে, চাহ ছোৱালী চাই মেলি আমি সেৱা সৎকাৰ লৈ আহিলোঁ। মোমায়েকে দেখুওৱা ৰংদৈ ছোৱালীটিৰ লগত ৰাহিজোৰা নাহিল। শেষত বৰিগাঁৱৰ নাৰিকল তলৰ পাঠকৰ ঘৰতে বন্দবস্ত হ'ল। পাঠকৰ ঘৰৰ লগত যে মিতিৰ পাতিব লাগিব সেই কথা আমি ভাবাই নাছিলোঁ। আচলতে যাৰ কন্যা তাৰ বিবাহ খন্দাব কোনে? ইহঁতৰ মাকে ভনীয়েকে ছোৱালী চাই দেখাই শুনাই ভাল বুলি কৈছে। লাহিকৈ দীঘল মুখৰ ছোৱালী, খোজে কাটলে ময়ো বেয়া নেদেখিলোঁ। মোৰ বোধৰে চিত্ৰিণী নাৰী যেন অনুমান হ'ল। তাতে মানুহঘৰ আল লগা নহয়, খেয়াতি থকা বংশৰ পৰিয়াল। আমাৰ ইয়াৰ পৰা সোণাৰী গাঁৱৰ পথাৰেদি গ'লে ভোগদৈখন পাৰ হ'লেই হয়। ৰাজ আলিয়েদিহে ঘূৰণ হয়।
তাৰপিছত দেউতাই ফেডুৱা ককাৰ ফালে ঘূৰি ক'লে, এতিয়া ফেডুৱা বিয়াৰ আগগুৰি ধৰাৰ কাম তোৰ ওপৰত। মই পিছফালৰ চুমজোপা, ভলুকা বাঁহৰ ওচৰৰ মছজোপা আৰু সেই যোৱাবাৰ বৰদৈ চিলাই ভঙা খৰা কঁঠাল গছডাল কটাই খৰিখিনিৰ লেঠাটো মাৰিছোঁ। ৰাইজকো সিদিনা নামঘৰতে তামোল পাণ এশৰাই দি কথাটো কৈ আহিছোঁ। মিতিৰ কুটুমলৈ খা খবৰ পঠিওৱা হৈছে। ঘৰত বৈ কাটি উলিয়াব পৰা কাপোৰ কানি ব্যৱস্থাও কৰিছে। খোচৰ যদিও খুৰা বাছনি কাপোৰ এসাজো মাকে বৈ কাটি উলিয়াইছে। সোণাৰী গাঁৱৰ সনাতন সোণাৰীক মাতি আনি গহনা কেইপদ গা লাগি কৰিবলৈ কৈ আগধনো দি পঠাইছোঁ। গহনা গাঁঠৰিখিনিকে ধৰি আগে আগে কৰিব লগা কামখিনি মই চমুৱাই আনিছোঁ। পিছে ফেডুৱা, তয়ো গৈ এদিন নতুন মিতিৰৰ ঘৰখন চাই আহগৈ। তোৰ কথা কৈ আহিছোঁ। বোলো ল'ৰাৰ বাপেকিহে মই, কিন্তু তাক মানুহ কৰি তোলাৰ গুৰিতে হ'ল ফেডুৱাহে। সেয়ে তই গৈ এবাৰ অহাটো ভাল হ'ব। মই এতিয়া নাযাওঁ, একেবাৰে তেল সেন্দুৰৰ ভাৰ লৈহে যাম, ফেডুৱা ককাই ক'লে। এতিয়া বিয়াখন বুলিলে কম কাম হ'বনে? ক'ত কিটো কাম হ'ল, কোনটো কাম কৰিবলৈ বাকী আছে, এইবোৰ চাবলৈকে টাকুৰি ঘোঁৰা দি ঘূৰিব লাগিব। কিবা বুলিছেনে? মই আকৌ সিদিনা সিপাৰৰ পৰা মানুহ এটাই অনা বেতৰ জপা এটা চকুত লগাত এলাপাগতে লৈ থলোঁ। বোলো সময়ত কামত আহিব। এতিয়া দেখিছোঁ ভাল কামতেই আহিব। হেৰি আৰু ফেডুৱা, তোক কথা এটা ক'বলৈকে পাহৰিছিলোঁ। হঠাৎ মনত পৰাৰ দৰে দেউতাই ক'লে, গাখীৰখিনি লক্ষণৰ খুঁটিতে লগাব লাগিব। তাক কবি, যোৱাবাৰ আইকনৰ বিয়াত সি দিয়া দৈ ৰাইজৰ মুখত লাগি আছে। সকলো ৰাইজেই শলাগিছে। এইবাৰ যাতে তাৰ ব্যতিক্ৰম নহয়। গৰু গাখীৰৰ দৈ অকণমানৰ কথাও কবি। হবিচিয়াৰ পৰা আৰম্ভ কৰি গোসাঁই সজ্জনলৈকে লাগিব। লক্ষণক যি লাগে বইনাও দিবি। মাজুক লগত লৈ চাপৰিৰ মানুহ মতাৰ কামটো একে হাতে লেঠা মাৰি আহিবি। কোনোবাতো লেখৰ মানুহ মাতিবলৈ বাট পৰি আহিলে ডাঙৰ কথা হ'ব। এই বুলি দেউতাই মানুহৰ লেখ এটা দিলে। ফেডুৱা ককায়ে দেউতাৰ কথাত মূৰ দুপিয়াই শলাগি গ'ল। দেউতাৰ চকুৰ আগত ককাইদেউৰ বিয়াৰ বিভিন্ন কাম এটা এটাকৈ ভাহি উঠিল। আৰু তেওঁ প্ৰতিটো কামৰ কথা ফেডুৱা ককাইৰ আগত কৈ গ'ল। গৰু গাড়ীখনৰ চৈখন ই মধুৱে ভঁৰাল ঘৰৰ চটীৰ পৰা জখলা নমাওঁতে পেলাই মাজতে এচুৱা ভাগিলে। নতুন চৈ এখন সাজিবৰ বাবে বাঁহ গুৰাই কাঠি কামি কৰি থৈছোঁ। পানীৰ পৰা তুলি ৰ'দত দিয়া টকৌ পাতখিনি শুকালেই চৈখনৰ কামটো শেষ কৰিব পাৰিম। দৰা মেঘুৰ হাতীত যাব। লগত ৬-৭খনমান গৰু গাড়ী যাব। এইবোৰৰ লেঠা মই মাৰিম। ইফালে তোৰ বহাগমহীয়া বিয়া, বাৰিষা বতৰৰ কথা, জাগুলো পাতিব পাৰে। সেয়ে ৰভা পৰলাখনো মজবুতকৈ দিব লাগিব। চাপৰিৰ পৰা দুগাড়ী শৰণ খেৰো আগতীয়াকৈ পঠাই দিবি। হওঁতে আমাৰ কোনো এটাও বৰুণযোগীয়া নহয়। দেউতাই ১০০ কামৰ ভাৰ দিলে ফেডুৱা ককাইক। ককায়ে হৰিশ মনেৰে সকলো কামৰ বোজা মূৰ পাতি লৈ ক'লে, এৰা, আগবঢ়া হ'ল যেতিয়া কামৰ বাবে চিন্তা কৰিবলগীয়া নাই। মাথো কোনো অপয়া অমংগল নোহোৱাকৈ বিয়াখন হৈ গ'লেই হয়। ককায়ে মুখ মেলোঁতেই দেউতাই গৰ্ভ দেখা পাই ক'লে, ঈশ্বৰে কৰিলে সকলো কামেই সুকলমে হৈ যাব লাগে। সিদিনা নবীন বেজকো মতাই আনি কৈছোঁ, বোলো বৰবাপৰ বিয়াৰ যা যোগাৰ কৰা হৈছে। বিয়া বুলিলে অপহুতা অসুৰা অনেকখিনি থাকে। সেইবোৰ দূৰতে বিদূৰ কৰাৰ ভাৰ তোমাৰ ওপৰত। বেজে বোলে আপোনাৰ ঘৰৰ বিয়াত কুকাইদা কৰা লোক চকুত পৰাত তেনেকৈ নাই। তথাপি নিজে জাগি থকাটো ভাল। মোৰ হাতনি পেৰাত গু কৰতিখন থকালৈকে চিন্তাৰ কাৰণ নাই। এই ক্ষেত্ৰত নবীন বেজে যি কৰিব লাগে সেইখিনি গা লাগি কৰিব। এই বিষয়ত আমাৰ কৰিবলগীয়া নাই। ৰভা পৰলা কোনফালে দিলে ভাল হ'ব সেই কথাও ককাইৰ লগত দেউতাই আলোচনা কৰিলে। আগফালৰ ৰভাখন সৌ নুনীজোপাৰ ওচৰলৈকে দিব লাগিব। তেহে হ'বগৈ। পিছফালৰ মাইকী মানুহৰ ৰভাখনো আহল বহল নহ'লে ল'ৰাই ছোৱালীয়ে নুজুৰিবগৈ। কৰ্দৈজোপাৰ চোতালৰ ফালে দু খাই অহা ডাল দুটা আৰু সিফালে পাত কঁঠালজোপাৰ তলৰ ডালকেইটা কাটিব লাগিব।
বৌতীয়ে ককাইক জুহালৰ মজিয়ালৈ মাতি নি চাহ জলপান খাবলৈ দি ক'লে, ককাই, এখেতৰ মুখৰ পৰা সকলো কথা গম পাইছাই। এতিয়া সকলো ভাৰ তোমাৰ ওপৰতহে। বদনাম এটা নোহোৱাকৈ কেনেকৈ বিয়াখন পাৰ কৰিব পাৰি, বোৱাৰীজনী ঘৰ সোমোৱাবহি পাৰি, সেয়ে এতিয়া মহা চিন্তা। তোমাৰ তাত যিখিনি কাম কৰিব লগা আছে সেইখিনি কৰি ঘৰলৈ চাপিকুচি আহি কামৰ আগগুৰি ধৰাহি। ককাইদেউৰ বিয়াৰ বাতৰিটো সদৰি হোৱাৰে পৰা জ্ঞাতি গঞা বিয়াৰ খা খবৰ ল'বলৈ ঘৰলৈ আহিল। বিয়াৰ এক পষেকৰ আগতেই আইকন বাইদেউক ভিনীহিয়ে ঘৰত থৈ গ'লহি। ভিনীহি এৰাতি থাকি বিয়াৰ খা খবৰ ল'লে। কি কি কাম কৰিবলৈ বাকী আছে, নিজে কি কামৰ দায়িত্ব ল'ব ইত্যাদি কথা দেউতাৰ সৈতে আলোচনা কৰিলে। ভিনীহিয়ে বোলে, আমাৰ ঘৰত মাজুলীৰ ভকত এজনে মিহি সূতৰ বেতেৰে গুঠা ধুনীয়া ভাৰ পাচি এযোৰা আছে। ঢাকনিখনত একোপাহাকৈ পদুম ফুল বেতেৰেই গঠা। সেইযোৰ ভাৰ পাচিতেই জোৰোণৰ বস্তু নিবলৈ ভাল হ'ব। জোৰোণত নিবলৈ গোটোৱা অলংকাৰ, কাপোৰ কানি, পেৰাখুলি বৌতীয়ে বাইদেউ আৰু ভিনীহিক দেখুৱালে। গহনা গাঁঠৰিবোৰ আইকন বাইদেৱে লিৰিকি বিদাৰি চালে। গহনা কেইপদ ভাল, গধুৰ। কেঁচ বচা ৰিহাৰে মূল কাপোৰযোৰ ডাঠ পিঠ। দুগদুগীখন বাইদেৱে এনেই এবাৰ পিন্ধি চালে। মাজত একোটাকৈ পোৱালমণিৰে শকত চেইনডালৰ সৈতে দুগদুগীখন বাইদেউৰ বৰ মনঃপুত হ'ল।